Hello friends, welcome back to my mini vlog. So আজি আমি আহিছো নভটেল হোটেলত জিএস ৰোডত যে আছে আমি বিহু মাৰিব আহিছো আৰু ইয়াৰ ভিতৰত আহি পালে হোটেলৰ আৰু নাজানো কিয় মই আজি নিজকে মঞ্জুলিকা যেন পাইছো বাৰ যে কি নহওক ইয়াতে আহিলো আহি পেলাই বহিলো অলপ সময় নচাবগা কৰাৰ পিছতে আমি গলো ভিতৰৰ ফালে এয়া চাব পাৰা আপোনালোকে ভিতৰৰ ডেকোৰেশ্যনখিনি খুবেই ধুনীয়াকৈ কৰিছে তাৰ পিছত আমি গলো বাথৰুমত আৰু বাথৰুমত কাপোৰ কানিবোৰ ঠিক কৰিলো ফটো চটো উঠিলো তাৰ পিছত আমি গলো ভাত খাবলে আৰু বহু কেইবিধ আইটেম খুৱাইছিলে নামসমূহ ক'ব নোৱাৰিম বাৰু সেইকাৰণে ভিডিঅ' কৰি আনিছো চাই ল'ব আপোনালোকে খুৰী দে ঘৰতে ক'ব গৈ ৰাতি জুমি জুমি যাম পেক গালত সোমাম তাৰ পিছত ভাত খাই পেলাই আমি চাহ খালোঁ চাহ খাই পেলাই অকণমান নাচিলোঁ আৰু আমাৰ বিহুত সন্তুষ্ট হৈ এজন মানুহে আমাক 500 টকা দিলে মানুহজন চিনি নাপাওঁ ভালকৈ বাহিৰৰ পৰা আহিছে চাগে আৰু বিহু নাচোতে নাচোতে আমাৰ প্ৰায় 10:30মান বাজিছে আমি যিহেতু নিজে বিহু নাচিছিলোঁ তাৰ কাৰণে ভিডিঅ' কৰাও নহ'ল তেন্তে লগ পাম নেক্সট ব্লগত আজিৰ কাৰণে বাই বাই